কাণ্ড দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তপ্ত শ্ৰীলুইত হাইস্কুল মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মাজুলীত থকাৰ সময়তে মাজুলীৰ শ্ৰীলুইত হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হ'ল যৌন নিৰ্যাতনৰ অভিযোগ এওঁৰ ৰবীন ভূতৈত শ্ৰীলুইত হাইস্কুলৰ প্ৰধান শিক্ষক এওঁ ইতিমধ্যে প্ৰধান শিক্ষকজনক আটক কৰিছে গড়মূৰ আৰক্ষীয়ে দুগৰাকী ছাত্ৰীক ঘৰলৈ মাতি পঠিয়াইছিল প্ৰধান শিক্ষকজনে এগৰাকী ছাত্ৰীক উলিয়াই পঠিয়াই আনগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে সেই সময়ত ঘৰত নাছিল কোনো প্ৰধান শিক্ষকজনৰ পত্নী ছাত্ৰীগৰাকীৰ অভিযোগৰ পিছতেই একাংশই উত্তম মধ্যম সোধালে অভিযুক্তক আৰু গড়মূৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষীয়ে কৰায়ত্ব কৰি লৈ আহে প্ৰধান শিক্ষকজনক গহপুৰত কণমানি ভতিজীক যৌন নিৰ্যাতনৰ